নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি লৈ আহিছোঁ এটা নিজে হাতেৰে এম্ব্ৰইডাৰী কৰি আৰু নিজেই চিলাইছোঁ মেচিনত, আৰু সেই ভিডিঅ'টোকে মেচিনত গাৰু কভাৰটো কেনেদৰে ফিল লগাই মই চিলালোঁ সেই ভিডিঅ'টোকে লৈ আহিছোঁ আজি। আৰু মই এই এম্ব্ৰইডাৰীটো কেনেদৰে কৰিলোঁ সেইটো ভিডিঅ' সোনকালে লৈ আহিম আপোনালোকলৈ। কিন্তু আজি মই বৰ্তমান ফিল লগাই কেনেদৰে গাৰু কভাৰটো চিলালোঁ সেই ভিডিঅ'টোকে লৈ আহিছোঁ। বলক তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই এইটো এম্ব্ৰইডাৰী কৰি থোৱা গাৰু কভাৰৰ পিচটো আৰু তাৰ অপজিট চাইডে লগাবলগীয়া বেক চাইজৰ কাপোৰটো এইটো সমান চাইজত কাটি লৈছোঁ। আৰু এনেদৰে মই 3 চেণ্টিমিটাৰ জোখত 3 ইঞ্চি জোখত এনেকৈ এটা ফিল লৈ লৈছোঁ। এইটো দীঘলকৈ লৈছোঁ আৰু সেই ফিলটো মই দাঁতিটো এনেকৈ মুকুতাই চিলোৱা নাই। এইটো যিহেতু অকণমান কাপোৰটো দাঁতিটো একো হৈ থকা নাই, সেইবাবে মই এনেদৰেই দিছোঁ। কিন্তু আপোনালোকৰ কাপোৰটো যদি বৰ ভাল নহয়, দাঁতিটো কাটি থোৱা থাকে, তেতিয়াহ'লে জাপ দুটা দি চিলাই ল'ব। আৰু এতিয়া মই মেচিনত এনেদৰে তলত গাৰু কভাৰটো থৈ লৈছোঁ। যোনটো এম্ব্ৰইডাৰী কৰা গাৰু কভাৰটো চিধা ছাইডত থৈ লৈছোঁ দেই, এইটো উল্টা কৰা নাই, চিধা ছাইডত থৈ লৈছোঁ। আৰু মই এতিয়া ফিলটো এনেদৰে লৈ লৈছোঁ। ফিলটো ভিতৰৰ পিনে দি চিধা ছাইডলৈ দি এনেদৰে মুকুট দি চিলাই যাম মই। আপোনালোকে চাই যাব ভালদৰে, চাই গ'লে বুজি পাব। আৰু মই ফিলটো অকণমান ঘনকৈ দিছোঁ, আপোনালোকে অলপ হেৰেঙা কৰি দিব পাৰে। এয়া চাওক, মই অলপ ঘনকৈ দিছোঁ। এনেদৰে জাপ দি লাহে লাহে চিলাই যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই এতিয়ালৈকে ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দাঁতিত থকা বেল আইকনটো দবাই দিব আৰু অল কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক প্ৰথমে আপোনালোকলৈ ন'টিফিকেশ্যন আহিব, ভিডিঅ'বিলাক দিয়াৰ গম পাব, তেতিয়া চাব পাৰিব সোনকালে, নহয় জানো? সেইবাবে কৈছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে চাওক, মই কোচবিলাক দি কেনেদৰে চিলাই গৈছোঁ আপোনালোকে ধৰিব পাৰিছে চাগে। দাঁতিটো এনেদৰে গোটেই দাঁতিটো মই এনেদৰে চিলাই ল'ম, চাৰিওটা ছাইড চিলাই ল'ম। ওপৰৰ পৃষ্ঠাটোত যোনটো এম্ব্ৰইডাৰী থকা কাপোৰটোত মই এইটো ফিলটো লগাইছোঁ দেই। এনেদৰে গোটেই কাপোৰটোত মই এনেদৰে চিলাই ল'ম, আপোনালোকে চাই যাব ভালদৰে। আৰু মই এই গাৰু কভাৰটো কেনেদৰে এম্ব্ৰইডাৰী কৰিলোঁ সেই ভিডিঅ'টো মই লৈ আহিম আপোনালোকলৈ। সেইটো ভিডিঅ' কেনেদৰে মই সেই এম্ব্ৰইডাৰী কৰিলোঁ, সেই এম্ব্ৰইডাৰীটো ভাল লাগিছে নাই বাৰু ক'বচোন। বৰ ভালকৈ নাজানো, তথাপিতো কৰিছোঁ। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি মোক প্লিজ জনাব এম্ব্ৰইডাৰীটো কেনেকুৱা লাগিছে। নোৱাৰাসকলেও এবাৰ চেষ্টা কৰি চালে নিশ্চয় পাৰিব। ময়ো প্ৰথম চেষ্টা কৰাৰ নিচিনাই, আগতো কৰিছিলোঁ বহুত দিনৰ আগতে, কিন্তু পাহৰিলোঁগৈ। এতিয়া আকৌ নতুনকৈ কৰিছোঁ। এয়া চাওক, মোৰ কমপ্লিট হৈ গ'ল। এনেদৰে গোটেইটো লগাই ল'লোঁ। আৰু এতিয়া মই ইয়াত কেনেদৰে কাপোৰটো লগাম, এইটো বেক চাইডৰ কাপোৰটো মই ইয়াৰ ওপৰত লগাব লাগিব যিহেতু, সেইবাবে মই এটা ছাইডত, যোনটো ছাইডত মই অ'পেন কৰিম, যোনটো ছাইডত মই খোলা ৰাখিম গাৰুটো ভৰাবৰ বাবে, সেই ছাইডটোত মই এনেদৰে যোনটো উল্টা লটিটোত অকণমান চিলাই ল'ম। এনেকৈ জাপ দুটা দি ধুনীয়াকৈ চিলাই ল'ম। আপোনালোকে ধৰিব পাৰিছে মই কোনটো কথা কৈছোঁ। এনেদৰে মই গোটেই দাঁতি সেইটো যোনটো অ'পেন ছাইডটোত মই এনেদৰে জাপ এটা দি কুস্তা দি চিলাই লৈছোঁ। এয়া চাওক, এতিয়া মই এইটো এনেদৰে যোনটো ফিল লগোৱা
ফিল লগোৱা কাপোৰৰ পিচটো তাৰ ওপৰত ইটো পিচৰ উল্টা চাইডটো এনেদৰে দি লৈছোঁ মই। চাওক আপোনালোকে ধৰিব পাৰিছেনে? তাৰ দাঁতিৰে এতিয়া মই মিলাই এনেদৰে চিলাই যাম, কিন্তু ফিলটো ভিতৰৰ পিনে যেনেদৰে মই চিলাইছিলোঁ তেনেদৰেই থাকিব। এনেদৰে গোটেই দাঁতিটো মই চিলাই ল'ম। দেখিছেনে আপোনালোকে মই কেনেদৰে চিলাইছোঁ? ফিলটো ভিতৰৰ পিনে সোমোৱাই গোটেই দাঁতিটো এনেদৰে এটা মানে যোনটো চাইডে গাৰুটো ভৰাম সেই চাইডটো বাদে গোটেই চাইডকেইটা মই চিলাই ল'ম। তিনিটা চাইড চিলাই ল'ম, এটা চাইড মানে মুকলি কৰি থ'ম। এতিয়ালৈকে বাৰু কোনে বুজি পাইছে ভিডিঅ'টো চাই মোক এটা কমেণ্ট কৰি জনাওকচোন। আৰু যদি এতিয়ালৈকে ভাল লাগিছে লাইক এটা মাৰিবলৈ কিন্তু নাপাহৰিব। এয়া চাওক মই এনেদৰে গোটেই দাঁতিকেইটা চিলাই ল'লোঁ। চিলাই লৈ এইটো কমপ্লিট হৈ গ'ল। কিন্তু এতিয়াতো ৰছী দুডাল লাগিব, যিহেতু এনেকৈ গাঁঠিটো দি থ'ব লাগিব নহয় জানো। সেইবাবে মই এনেদৰে এটকৰ কাপোৰ লৈছোঁ। কাপোৰ লৈ তাক দুটা ফল্ড কৰি এনেকৈ জাপিছোঁ। জাপি এনেদৰে দাঁতিটো মই চিলাই ল'ম গোটেইটো। দুটা ৰছীৰ বাবে যিমানটো লাগে সিমানটোৰ কাৰণে মই কাপোৰটো লৈ লৈছোঁ। কিমান দীঘলকৈ একেডালেই দুডাল কৰি দিম আৰু চাওক এনেদৰে মই গোটেই দাঁতিটো চিলাই ল'ম। এইটো চিলাই পিনি কমপ্লিট হৈ গ'ল। চাওক আৰু এতিয়া মই কি কৰিম এইটো কেনেদৰে ঠিক কৰিম চাব দেই আপোনালোকে। এটা পিন লৈছোঁ মই, সেই পিনটো এনেদৰে ওপৰ চাইডে ভৰাই লৈ পিনটো এইপিনে ভিতৰৰ পিনে আকৌ সোমোৱাই দিলোঁ। চাওক সোমোৱাই মই ইটো চাইডে উলিয়াই দিম। চাব দেই, এনেদৰে মই উল্টা চাইডটোত ওলাই যাবগৈ, উল্টিয়াই দিম মানে কাপোৰটো। এয়া চাওক উল্টিয়াই দিলোঁ মই কাপোৰটো। উল্টিয়াই দিলোঁ। এতিয়া মই তাৰে সমানে দুভাগ কৰি দুডাল ৰছী বনাম। এয়া চাওক আৰু এতিয়া দাঁতিৰ দুইটা চাইডৰ সমানে মাজত দুটা কাপোৰতে এনেদৰে লগাই ল'ম। দুইটা চাইডে মই এনেদৰে লগাই ল'লোঁ। এতিয়া গাৰু কভাৰটো কমপ্লিট হৈ গ'ল। এইটো চাওক কেনেকুৱা লাগিছে বাৰু তাৰ কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল লাগিলে এটা লাইক কৰিব। ভিডিঅ'টো ইমানেই আছিলে। আৰু এইটো চাওক মই গাৰু এটা লগাই দেখাইছোঁ আপোনালোকক। আকৌ এটা ভিডিঅ'টো নতুনকৈ লগ পাম। আজিলৈ বাই বাই।